নমস্কাৰ, মই জনাৰ্দন বৰা আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে জেডি নিউজৰ বিশেষ অনুষ্ঠান দ্ৰুত সংবাদ। আজি হৈছে 31 মাৰ্চ। দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ অহাৰ চেষ্টা কৰিছোঁ। তাৰে ভিতৰত প্ৰথমটো খবৰেই হৈছে এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ আপডেট। এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আগন্তুক নিৰ্বাচনৰ বাবে এক ভৱিষ্যতবাণী কৰিছে, যিটো ভৱিষ্যতবাণীত স্পষ্টকৈ উল্লেখ কৰা হৈছে যে বিজেপিৰ লগতে আন বাকী বিৰোধী দলসমূহে কিমানখনকৈ আসন লাভ কৰিব। এই সন্দৰ্ভত বৃহৎ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পুনৰ জনাইছোঁ, মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী সমীক্ষাই কঁপাই তুলিছে ইতিমধ্যে ৰাজনৈতিক মহল। মুখ্যমন্ত্ৰীৰ মতে বিজেপিয়ে লাভ কৰিব 90খনতকৈও অধিক আসন। আনফালে 20ৰ ঘৰ স্পৰ্শ কৰিব নোৱাৰিব বিৰোধীয়ে। 15ৰ পৰা 17খন আসনতে এইবাৰ সীমাবদ্ধ থাকিব কংগ্ৰেছ দল। ইয়াৰ উপৰিও উজনি অসমত একেবাৰে শূন্য হৈ পৰিব কংগ্ৰেছ। লগতে AIDFে এইবাৰ 5ৰ পৰা 6খনকৈ আসন লাভ কৰিব। হয়তো ৰাইজৰ দলে এইবাৰ মাত্ৰ 1খন আসনহে লাভ কৰিব। ইয়াৰ উপৰিও AJPৰ হাত একেবাৰে শূন্য হৈ পৰিব। মুখ্যমন্ত্ৰীয়ে কৰা এই ভৱিষ্যতবাণীয়ে ইতিমধ্যে কঁপাই তুলিছে সমগ্ৰ ৰাজনৈতিক মহল। এই মুহূৰ্তত দিবলৈ লৈছোঁ দিনটোৰ আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো দেশত পেট্ৰল ডিজেলে আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰাৰ মাজতে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে এক বৃহৎ সিদ্ধান্ত। কাৰণ এতিয়াৰে পৰা তেল ডিপুসমূহত আপুনি ক্ৰয় কৰিব পাৰিব কেৰাচিন তেল। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, ইন্ধনৰ সংকটৰ মাজতে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে এক বৃহৎ সিদ্ধান্ত। আগন্তুক 60 দিনৰ বাবে শিথিল কৰা হৈছে কেৰাচিন বিক্ৰীত থকা সেই নিষেধাজ্ঞা। পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ ৰাজপত্ৰিতে কৰিছে এই বৃহৎ ঘোষণা। অৰ্থাৎ আগন্তুক 60 দিনলৈ নিৰ্দিষ্ট তেল ডিপুৱে বিক্ৰী কৰিব পাৰিব কেৰাচিন তেল। ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ মতে কেৰাচিন উপলব্ধ হ'ব এতিয়াৰে পৰা মুকলি বজাৰত। ৰাজহুৱা খণ্ডৰ তেল ডিপুৰ জৰিয়তে বিক্ৰী হ'ব এই কেৰাচিন তেল। প্ৰতিখন জিলাত 2টাকৈ তেল ডিপুক দিয়া হ'ব কেৰাচিন তেল বিক্ৰীৰ ক্ষেত্ৰত অনুমতি। দেশৰ প্ৰায় 21খন কেৰাচিনমুক্ত ৰাজ্য আৰু স্বায়ত্তশাসিত অঞ্চলতো বিক্ৰী কৰা হ'ব আগন্তুক 60 দিনৰ বাবে কেৰাচিন তেল। ৰন্ধন গেছৰ বিকল্প হিচাপে কেৰাচিন তেল যাতে ব্যৱহাৰ কৰিব পাৰে জনতাই, তাৰ বাবে এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। তথ্য অনুসৰি বাছনি কৰা তেল ডিপুসমূহে মজুত ৰাখিব পাৰিব প্ৰায় 5000 লিটাৰ পৰ্যন্ত কেৰাচিন তেল। ইন্ধনৰ সংকটৰ মাজতে কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে গ্ৰহণ কৰিছে এই বৃহৎ সিদ্ধান্ত। কিন্তু এইখিনিতে আপোনালোকক জনাওঁ যে আগন্তুক 60 দিনৰ বাবেহে শিথিল কৰা হৈছে কেৰাচিন বিক্ৰীৰ ক্ষেত্ৰত থকা সেই নিষেধাজ্ঞা। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো অসমত ধাৰাসাৰ বৰষুণৰ আগজাননী জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। ৰাজ্যৰ প্ৰায় 22খনকৈ জিলাত হাই এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। ৰাজ্যৰ কোনকেইখন জিলাত এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই, এই সন্দৰ্ভত জনাই যাম সবিশেষ। পুনৰ জনাইছোঁ, অসমত প্ৰকৃতিয়ে ধাৰণ কৰিছে সংহাৰী ৰূপ। যিকোনো মুহূৰ্তত ধাৰাসাৰ বৰষুণৰ আগজাননী জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। ইতিমধ্যে ৰাজ্যৰ 22খনকৈ জিলাত এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। সেয়েহে বিপদৰ পৰা বাচি থাকিবলৈ সতৰ্ক হৈ থাকক সৰ্বসাধাৰণ জনতা। লগতে নিশা হোৱাৰ পূৰ্বেই সুৰক্ষিত স্থানত আশ্ৰয় লওক আপুনি। কাৰণ ৰাজ্যত ধুমুহা বজ্ৰপাতে যিকোনো মুহূৰ্তত চলাব তাণ্ডৱ লীলা। আৰু সেই জিলাকেইখনৰ ভিতৰত ক'বলৈ গ'লে দৰং, বঙাইগাঁও, বৰপেটা, বজালী, বাক্সা, নলবাৰী, কামৰূপ মেট্ৰ', কামৰূপ গ্ৰাম্য, ওদালগুৰি, দৰং, মৰিগাঁও, পশ্চিম কাৰ্বি আংলং, ডিমা হাছাও, কাছাৰ, শ্ৰীভূমি, হাইলাকান্দি, লখিমপুৰ, ধেমাজি, ডিব্ৰুগড়, তিনিচুকীয়া আদি জিলাত ইতিমধ্যে এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি দিয়ক। আৰু এনেধৰণৰ খবৰসমূহ প্ৰত্যেক দিনে পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি দিব। এই মুহূৰ্তত দিবলৈ লৈছোঁ দিনটোৰ আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো এইবাৰ মিয়া মুছলমানৰ পক্ষত থিয় দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। যাকে তাকে এতিয়াৰে পৰা বুলডোজাৰ অৰ্থাৎ উচ্ছেদ নচলাই প্ৰশাসনে। ইতিমধ্যে এই ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পুনৰ জনাইছোঁ, সমগ্ৰ মুছলমানলৈ ইতিমধ্যে অভয়বাণী প্ৰদান কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যৰ কোনো মুছলমানকে কৰা নহয় এতিয়াৰে পৰা উচ্ছেদ। ভুলতো কোনো মুছলমানক উচ্ছেদ নকৰে এইবাৰ চৰকাৰে। খিলঞ্জীয়া মুছলমানক উচ্ছেদ নকৰাৰ কথা ইতিমধ্যে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কিন্তু ৰ'ব,
সাৱধানে থাকিব লাগিব বাংলাদেশী মুছলমানসকল। বাংলাদেশী মুছলমানক উচ্ছেদ কৰাত কোনেও বাধা দিব নোৱাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। বাংলাদেশী মুছলমানৰ ওপৰত বুলডোজাৰ চলি আছে আৰু চলিবই। মুছলমানলৈ এনেদৰে এতিয়া অভয়বাণী প্ৰদান কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই মুহূৰ্তত দিবলৈ লৈছোঁ দিনটোৰ আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো নিৰ্বাচনৰ মাজত এইবাৰ ৰাজ্যত সংঘটিত হৈছে এক ভয়ংকৰ কাণ্ড। এগৰাকী কংগ্ৰেছ প্ৰাৰ্থীক নিজৰ ঘৰৰ পদূলিতে প্ৰাণে মৰাৰ চেষ্টা কৰিছে এখন বলেৰো বাহনে। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, নিৰ্বাচনৰ নামত ৰাজ্যত সংঘটিত হৈছে এক ভয়ংকৰ কাণ্ড। এগৰাকী কংগ্ৰেছ প্ৰাৰ্থীক লৈ দুৰ্বৃত্তৰ ভয়ংকৰ অপচেষ্টা। কংগ্ৰেছ প্ৰাৰ্থীক প্ৰাণে মৰাৰ চেষ্টা কৰিছে এইবাৰ দুৰ্বৃত্তই। ইতিমধ্যে CCTVত বন্দী হৈ ৰৈছে সেই এক্সক্লুচিভ দৃশ্য। তথ্য অনুসৰি নিজৰ বাসগৃহৰ সন্মুখতে বলেৰো বাহনেৰে মহতিয়াই নিয়াৰ চেষ্টা কৰিছে এগৰাকী কংগ্ৰেছ প্ৰাৰ্থীক। জোনাইৰ কংগ্ৰেছ প্ৰাৰ্থী তথা ৰাজু মেদকক প্ৰাণে মৰাৰ চেষ্টা কৰিছে অচিনাকি দুৰ্বৃত্তই। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো লাখ লাখ নিবনুৱাক এইবাৰ আকৌ চৰকাৰে প্ৰদান কৰিব নিযুক্তি। প্ৰায় 25,000 আৰক্ষী চাকৰি লগতে 75,000 শিক্ষকৰ চাকৰি বিজ্ঞাপন মুকলি কৰিব যদিহে আগন্তুক নিৰ্বাচনৰ পিছত বিজেপিয়ে চৰকাৰ গঠন কৰে। এই মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। পুনৰ জনাইছোঁ, পুনৰবাৰ নতুনকৈ প্ৰায় 25,000 যুৱক যুৱতীক দিয়া হ'ব আৰক্ষীত নিযুক্তি। চৰকাৰ গঠন হ'লেই আৰম্ভ হ'ব এই ক্ষেত্ৰত নিযুক্তি প্ৰক্ৰিয়া। পুনৰ 2 লাখ যুৱক যুৱতীক নিযুক্তি দিয়া হ'ব চৰকাৰী চাকৰিত। গঠন কৰা হ'ব এইবাৰ নতুনকৈ 2টাকৈ কামাণ্ডো বেটেলিয়ান। লগতে 75,000 শিক্ষকক দিয়া হ'ব চৰকাৰী শিক্ষকৰ চাকৰি। সদিয়াত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ মাজতে এই বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো পুনৰ আহি গ'ল ক'ভিডৰ নতুন ভেৰিয়েণ্ট BA.3.2। এই নতুন ভেৰিয়েণ্টত আক্ৰান্ত হ'লে কি কি সমস্যাই দেখা দিব পাৰে, এই সন্দৰ্ভত সবিশেষ তথ্য জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, আপোনাৰ বাৰু জ্বৰ, কাহ, চৰ্দি, মূৰৰ বিষ আদিয়ে দেখা দিছে নেকি? যদিহে দেখা দিছে তেন্তে সাৱধান হওক, কাৰণ পুনৰ আহিছে ক'ভিডৰ নতুন ভেৰিয়েণ্ট BA.3.2। ইতিমধ্যে বিশেষজ্ঞসকলে চিকাডা নামেৰে নামাকৰণ কৰিছে এই নতুন ভেৰিয়েণ্টক। ইতিমধ্যে আমেৰিকাৰ স্বাস্থ্য বিষয়াসকলে জনাইছে এই তথ্য। যোৱা 11 ফেব্ৰুৱাৰীলৈকে কমেও প্ৰায় 23খন দেশত এই ভেৰিয়েণ্টৰ অৱস্থিতিৰ তথ্য ইতিমধ্যে লাভ কৰিছে বিশেষজ্ঞসকলে। চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰল এণ্ড প্ৰিভেনশ্যনৰ শেহতীয়াকৈ এক অধ্যয়নত পোৱা গৈছে এই বিস্তৃত তথ্য। বিশেষজ্ঞসকলৰ মতে এই নতুন ভেৰিয়েণ্টৰ লক্ষণসমূহ হৈছে ডিঙিৰ বিষ, ভাগৰুৱা অনুভৱ কৰা, জ্বৰ, কাহ, মূৰৰ বিষ, পেশীৰ বিষ, চৰ্বি কমি যোৱা, বমি, ডায়েৰিয়া আৰু উশাহ লোৱাত কষ্ট পোৱা ইত্যাদি। যদিহে আপোনাৰো এনে লক্ষণে দেখা দিছে তেন্তে পলম নকৰি এতিয়াই আপুনি কাষ চাপক চিকিৎসকৰ, অন্যথা আপুনি পৰিব পাৰে ভয়ংকৰ বিপদত। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো কুশল দৌৰীক টাৰ্গেট কৰি অখিল গগৈয়ে যি বিস্ফোৰক মন্তব্য কৰি আহিছিল আৰু তাৰ পিছতেই এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অখিল গগৈৰ সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কি কৈছে বিতংভাৱে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, কেইবাটাও হত্যাকাণ্ডত অভিযুক্ত কুশল দৌৰীক সুৰক্ষা প্ৰদানৰ চেষ্টা কৰিছে নেকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই? শিৱসাগৰৰ বিজেপিৰ প্ৰাৰ্থী কুশল দৌৰীৰ নাম কেইবাটাও হত্যাকাণ্ডৰ লগত যিহেতু জড়িত, কুশল দৌৰী জড়িত থকা হত্যাকাণ্ডৰ তথ্য উদঙাই দিয়াৰ বাবে অখিল গগৈৰ বিৰুদ্ধে সৰব হৈ পৰিছে এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে অখিল গগৈয়ে এজন প্ৰাৰ্থীক যেনেকৈ উপৰ্যুপৰি আক্ৰমণ কৰিছে 125টা সমষ্টিত আন বেলেগে কোনেও কৰা নাই। আনে নকৰা বেয়া উদাহৰণ এটা অখিল গগৈয়ে প্ৰতিবাৰেই উপস্থাপন কৰে। সুশান্ত বৰগোহাঁই, সুৰুজ দিহিঙীয়াই যদি বিৰোধীক আক্ৰমণ কৰা নাই, অখিল গগৈয়ে কি কাৰণে কৰি আছে? অখিল গগৈয়ে বিগত 5 বছৰে একো কাম কৰিব নোৱাৰাৰ বাবে এতিয়া প্ৰাৰ্থীক আক্ৰমণৰ লক্ষ্য কৰি লৈছে বুলি এক প্ৰকাৰ কটাক্ষ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নিউজ ডেস্ক ৰিপৰ্ট, ZD নিউজ।